গধু পুতলে কি বস্তু আহিছে খুলি চাওগে বলা গধু লাগিছে নি ৰবা মই খুলি দিম দেই পাই গৈছোগে সন্তানৰ মুখত অকণমান হাঁহি দেখিবলৈ পালে মাক দেউতাকৰ কিমান ভাল লাগে নহয়নে? ঠিক তেনেকৈ আমাৰ ৰাজলক্ষ্মীৰ মাক দেউতাকৰো ভাল লাগে। সিহঁতে নিজে দিব পৰা নাই যদিও ৰাজলক্ষ্মীয়ে নিজৰ ভাগ্যৰ বলত ইমানখিনি বস্তু প্ৰতি মাহে মাহে পাবলৈ সক্ষম হয় আৰু তাই সকলোবোৰ অভাৱ এই কোম্পানীটোৱে পূৰণ কৰি আছে, মানে তাইৰ প্ৰমোচনৰ কাৰণে দেই। অভাৱ মানে কি আৰু তাই নিজৰ কষ্ট বলত পাইছে, তাই নিজে কষ্ট কৰিছে পাইছে, কিন্তু ফ্ৰীকে একো পোৱা নাই। পইচা দি কিনা নাই হয়, কিন্তু তাই কষ্টটো কৰিছে, প্ৰমোচন কৰিছে, তেওঁলোকৰ বস্তুবোৰৰ এডভাৰটাইজ দিছে আৰু সেইবোৰ চাই মানুহবোৰে কিনিছে মেলিছে, সেইকাৰণেতো তাইলৈ এইবোৰ বস্তু প্ৰতি মাহে মাহে ইমানকৈ আহি থাকে। আৰু আজি তাইৰ মনটো বহুত বেছি ভাল, আজি তাইৰ বস্তু বহুত বেছিয়ে আহিছে, কাপোৰ কানিৰ পৰা আদি কৰি এয়া খেলা বস্তু দেখিছেনে কিমান আহিছে। মাক আৰু তাই দুয়োজনী মিলি পিনি এইবোৰ চব আনবক্সিং কৰি আছে। এটা কথা কি জানানে, আজিলৈকে আমি ফেচবুকত এটা প্ৰমোচন পোৱা নাই, যিমান যি পাইছোঁ আমি ইনষ্টাগ্ৰামৰ থ্ৰুৱেদিয়ে পাইছোঁ আৰু ইনষ্টাগ্ৰামৰ প্ৰমোচনে পাইছোঁ। আৰু আমাক কিছুমানে সোধে ফেচবুকত যে নেদেখোঁ তোমালোকে কিনো এডভাৰটাইজ দিয়া হয়, আমাক ইনষ্টাগ্ৰামতহে তেওঁলোকে প্ৰমোচন কৰিবলৈ দিয়ে, সেইবাবে আমি ফেচবুকত আপলোড নকৰোঁ সেইবোৰ ফটো ভিডিঅ'বোৰ। আৰু ফাৰ্ষ্ট ক্ৰাইৰ পিনৰ পৰা বস্তুবোৰহে দিয়ে দেই, কিন্তু পইচা পাতি নিদিয়ে। কিছুমান ব্ৰেণ্ডৰ পৰা আমাক পইচাও দিয়ে, বস্তুবোৰ ফ্ৰীকে দিয়ে। ধন্যবাদ।